নমস্কাৰ অসমীয়া বোৱাৰী পূজা চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ধান কাটিব যাওঁ মাহঁতৰ পথাৰত। ধান কাটি শেষ হোৱাই নাই, মই যোৱাই নাই, পিছে আজি যাওঁহে। এদিন দাই দিওঁগৈ, নগ'লে আকৌ ক'ব, মায়ে বেয়া পাব, কাৰণ অকলে অকলে ধান দাই আছে আৰু যাবলৈ ইমান মন নাথাকিলেও যাবই লাগিব আৰু গতিকে চাই থাকক আপোনালোকক। ধান কটা নেদেখাওঁ কাৰণ মা থাকিব আৰু মালৈ অলপ ভয় লাগে, গতিকে চাই থাকক আপোনালোকে। তাঁত এখন আছেই, তাঁত ভাগি আছে, বোৱা হোৱাই নাই, বহুত দিন হ'ল লগোৱা। এয়া ভাত লৈ লৈছোঁ, আপোনালোকক দেখাই আছোঁ ৰ'ব। মই ভাত লৈছোঁ, তামোল লৈছোঁ, পানী লৈছোঁ, কাচি, এইটো আদি হ'ল চোলা আৰু কাপোৰ চাদৰ এখন লৈ লৈছোঁ, পথাৰত দৰকাৰ হয় ন ৰ'দত, ক'লা কৰি যাম। মই তামোল যোগাৰ কৰি থৈছোঁ আৰু মই কাঠখন এইখন দেখিছোঁ নহয়। পালোহি আৰু যেনে তেনে অলপ পাইছোঁহি। এইটো ট্ৰেইন আলি, ট্ৰেইন যায় এইফালে। ট্ৰেইন আলি গাঁৱত একদম পথাৰ আহি ভাগৰ লাগি গৈছে। আহি আছোঁ, চাই থাকক আপোনালোকক, দেখাম আপোনালোকক ৰ'ব। এনেকৈ গলি 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 চিন্তাৰে চকৰাত বগাব নোৱাৰো, সেইখন পথাৰ গোটেইখন হাবি হৈ আছে, মানুহ অহা যোৱা কমটি। থাকোঁতে মোকে তই কৰে চপাই পালোহি আৰু পথাৰখন। আপোনালোকক পথাৰখন দেখাম, তাৰপিছত মই ভিডিঅ'টো অফ কৰি দিম, নহ'লে মায়ে ভাবিব পথাৰলৈ আহি আপুনি ভিডিঅ' কৰি আছে। গতিকে চাই থাকক আপোনালোকে। কেনেকুৱা পথাৰ, এইবিলাক মানুহে বাৰী বাৰী শাক কৰিছে, আলু, ৰঙালাও। সেইখন পথাৰখন, এইখন দেখিলে নহয়, পথাৰখন সেইখনেই আৰু দেই। এইখন এবাৰ পানী বেছি হ'ল কাৰণে খেতি কৰিব নোৱাৰিলে, অলপ পৰিছে। হ'ব দিয়ক, নহ'লে এতিয়া ৰাখিছোঁ। আহি গ'লোঁ পথাৰৰ পৰা, ধান কাটি শেষ হ'ল, জল্দি শেষ হ'ল, অলপ সোনকালে আহিলোঁ, সেইটো কাৰণে। এতিয়া ভৰি হাত ধোৱাই নাই, ভাগৰ লাগিছে, বহি লৈছোঁ অলপ। আমাৰ ছোৱালীজনী চাব দেই, আহা আমি দুজনী বহি আছোঁ, এতিয়া বহি আছোঁ, ভাগৰ লাগিছে, ভাগৰ পলাই লৈছোঁ। তাৰপিছত ভৰি হাত ধুব আছেই, তাৰপিছত ভাত বনাম, ভাত খাই জল্দি শুই যাম। চাই থাকক, ভৰি হাত ধুই আহোঁ। মই ধুই আজৰি, মই ল'লোঁ মুখটো, ফ্ৰেছ লাগিছে এতিয়া অলপ, ভাল লাগিছে অলপ এতিয়া। অলপ জিৰাই লওঁ, জিৰাই মেলি বনাম, ৰুটি খাম, মাংস আনিবলৈ এতিয়া মানুহ বিচাৰি যাওঁ। ওচৰৰ কোনোবা দাইহঁত আছে নেকি চাওঁগৈ, মাংস আনিব ক'ব লাগিব চাৰিআলিৰ পৰা, গতিকে চাই থাকক। এয়া ৰুটি খাবৰ কাৰণে মাংস বনাই আছোঁ। মাংস, আলু, বিলাহী, এইটোফালে গৰম পানী দি আছোঁ। এইফালে বমাই শুকান ৰুটি পুৰি আছে, বেলি ল'লে আগতে, তাৰপিছত এতিয়া পুৰি আছে। ওচৰতে বহি ছোৱালীয়ে চাই আছে, চাই থকা নাই, খায়ো আছে, একদম খোৱাত পূৰা বিজি। এইফালে শুকান ৰুটিৰ লগত মাংস খাই ভাল লাগে আৰু, মাংসৰ লগত শুকান ৰুটিটো ভাল লাগে আৰু। মাংসখিনি আৰু এবাৰ দেখাই দিছোঁ, চাওক। এয়া হৈছে আৰু। হেল্ল' এভৰিৱান, কালি ভিডিঅ'টো শেষ কৰিব নহ'ল, সেইটো কাৰণে আজি আকৌ ষ্টাৰ্ট কৰিছোঁ। গুড মৰ্ণিং সকলোকে। আমি আজি ফুৰিবলৈ ওলাইছোঁ। এয়া মই ৰেডি হ'লোঁ, এয়া এইফালে আমাৰ বাইদেউ ৰেডি হ'ল। এতিয়া ওলাইছোঁ আমি ফুৰিবলৈ। ক'ত যাওঁ আপোনালোকক নকওঁ এতিয়াই, অলপ পাছত আপোনালোকে পালেগৈ মই দেখাম আপোনালোকক ভিডিঅ'টো। গতিকে চাই থাকক, ক'লৈ যাওঁ,
কাৰোবাক ল'বলৈ যাওঁ, কাৰোবাক আনিবলৈ যাওঁ। আমাৰ ঘৰত আমি মাক জীয়েক দুজনী ঘৰত থাকি অকলে থাকি আমনি পাইছোঁ, গতিকে কাৰোবাক আনিব যাওঁ দুদিনমান থকাকৈ। চাই থাকক গতিকে। আলহী লৈ ওলালো দেই। এইয়া মামী লাজ কৰিছে, আহি থাকক এজনী আলহী। আহা আহি থাকা। কাপোৰ লৈ লৈছোঁ একদম বহুত দিনৰ কাৰণে ওলাইছে। একদম থলেহি আহিব পাৰিব। আমি আহিছোঁ দেই। এইটো ৰাস্তা, সেইটো মেইন ৰাস্তাটো সেইটো। এইপিনে সোমাই আহিব পাৰিব। এইটো আমাৰ মাছমৰীয়া। লাইটো হাই দি দে, কণ হাই দি দে। অঁ এইটো আমাৰ মামাহঁতৰ ঘৰ। কিমান পালি কণ? হাই দি দে। 돈을 참을 수 없을 것 같아 매번 거짓말로 흔들어 난 나를 모든 게 다 상처로 남아 이미 어긋나 버린 너와 나 하루하루 쌓여가